everyone, my name is Nayana. Welcome to my YouTube channel. Jot ami kotha patim fashion, beauty and lifestyle over. Moi আপোনালোকৰ লগত এখন DIY দুপট্টা শেয়াৰ কৰিবলৈ ওলাইছো। দুপট্টাখন মই নিজে ডিজাইন কৰিছো। থান কাপোৰৰ পৰা কাপোৰ কাটি আনি লেস লগাই পেলাই সুট নাইবা কুৰ্তিৰ লগত এজ এ দুপট্টা ওয়্যাৰ কৰিবলৈ আৰু মেখেলাৰ লগত এজ এ চাদৰ ওয়্যাৰ কৰিবলৈ মই এখন সিলুৱাইছিলো আৰু সেইখন হৈছে এখন এখনৰ কালাৰটো হৈছে গ্ৰে কালাৰ আৰু এখন নেটৰ হয় আৰু ইয়াতে গোল্ডেন কালাৰৰ ওয়াৰ্ক আছে আৰু ইয়াত মই এডাল লেস এড কৰিছো। কাপোৰটো নেটৰ যদিও বহুত সফট নেট হয় আৰু ওয়াৰ্ক বিলাক অলপ ঘনকে আছে। স্টিল বহুত লাইট ওয়েট হয় বাট লেসটো লগোৱাৰ পিছত অলপ হেভি ওয়েট হৈছে কিন্তু লাইট ওয়েট হয় আৰু পিন্ধিবলৈ বহুত কমফৰ্টেবল। মই কাপোৰৰ মিটাৰটো একচুয়ালি 400 रुपीस কে কিনিছিলো পাৰ মিটাৰ আৰু কিমান মিটাৰ খাইছিলে মই হেতু পাহৰিলো। জেনাৰেল যিবিলাক দুপট্টা থাকে তাতকে অলপমান মই দীঘলকে চিলাইছিলো কাৰণ মই এজ এ চাদৰো ওয়্যাৰ কৰিম বুলি ভাবিছিলো আৰু তাৰ পিছতে মই লেসটো কিনি পেলাই গুটে বৰ্ডাৰতে লগাই দিলো। লগাই দিয়াৰ পিছতে বহুত হেভি লুক এটা আহি গল। টোটেল লেস আৰু কাপোৰৰ মিটাৰ সিটাৰ ধৰি পেলাই সিলোৱা ধৰি পেলাই অলমোষ্ট 1300 মানৰ মোৰ চাদৰখন ৰেডি হৈ গৈছিলে। কাপোৰটো মই নগাঁৱৰ পাৰফেকশন নামৰ দোকান এখনৰ পৰা কিনিছিলো। তাত বহুত বিলাকে মিটাৰ সিস্টেমত কাপোৰ বহুত ধুনীয়া পোৱা যায় আৰু নেটৰো বহুত কিটা কোৱালিটি আছে। 600 পাৰ মিটাৰ, 650 পাৰ মিটাৰ, 800 পাৰ মিটাৰ তেনেকে পোৱা যায় আৰু কমতো আছে 300 পাৰ মিটাৰ তেনেকুৱাও আছে। মই 400 পাৰ মিটাৰটো কিনিছিলো। নেটৰো তাত বহুত বিলাক বেলেগ কালাৰ অপশন আছিলে বাট মই এই গ্ৰে কালাৰটো কিনিছিলো। এটো মোৰ কিবা এটা ভাল লাগি গৈছিলে আৰু বহুত ইউনিক আছিলে আৰু ইয়াত বিশেষকৈ গ্ৰে কালাৰ গোল্ডেন কালাৰ ওয়াৰ্ক কৰা আছে। হেতু মোৰ বহুত ভাল লাগিলে সেইকাৰণে মই এটোৱে কিনিলো। আৰু তাৰ পিছত আহিলে মিক্স এণ্ড মেচ কৰা কথাটো। দুপট্টা হিচাপে এখন মই মোৰ সিম্পল ব্লেক কালাৰ কুৰ্তি এটা আছিলে তাৰ লগত এখন মই পেয়াৰ কৰিছো আৰু সিম্পল ব্লেক কালাৰ কুৰ্তিটোৰ লগত যেতিয়া এখন পেয়াৰ কৰো, কুৰ্তিটো একদমই সিম্পল, একোই নাই, একো ওয়াৰ্ক নাই তাত। যেতিয়া এখন পেয়াৰ কৰো তেতিয়া বহুত ৰয়েল লুক এটা আহি যায়। বিয়া নাইবা পূজা এনেকা ফাংশনত এনেকে সিম্পল লুক এটা ৰাখি তাত হেভি দুপট্টা এখন ওয়্যাৰ কৰিলে বহুত ৰয়েল লুক এটা আহে আৰু বহুত ভাল লাগে দেখাত। দুপট্টাখন মই বনোৱাইছিলো লকডাউনৰ আগতে। তাৰ পিছত মই ভাবি আছিলো যে পিংক কালাৰ নাইবা অফ হোৱাইট কালাৰ সুট এযোৰ বনাম। তেনেকুৱা সুট এযোৰৰ লগত মোৰ এই দুপট্টাখন ওয়্যাৰ কৰি বহুত মন আছিলে বাট এতিয়াতো পৰা নাই। চাই লওঁ আৰু কেইদিনমানৰ পিছত চাগে বনাম তেনেকুৱা আৰু যদি বনাও তেনেহলে মই আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু তাৰ পিছত এজ এ চাদৰ মই ওয়্যাৰ কৰিছিলো এখন কেঁচা মুগা মেখেলাৰ লগত য'ত গোল্ডেন কালাৰ ওয়াৰ্ক থাকে তেনেকুৱা মেখেলাখনৰ লগত এখন মই ওয়্যাৰ কৰিছিলো গোল্ডেন কালাৰ ব্লাউজ এটাৰ লগত। আৰু এখন মই ভাবি আছো যে অফ হোৱাইট কালাৰৰ মেখেলা নাইবা অফ হোৱাইট কালাৰ ব্লাউজ তাৰ লগতো ওয়্যাৰ কৰিম আৰু পিংক কালাৰ মেখেলা আৰু পিংক কালাৰ ব্লাউজ তেনেকে নিজে ডিজাইন কৰি পেলাই এখনৰ লগত মিক্স এণ্ড মেচ কৰি ওয়্যাৰ কৰিম বুলি ভাবি আছো। আপোনালোকেও এনে ধৰণে DIY কৰি নিজে দুপট্টা এখন ডিজাইন কৰিব পাৰে এজ এ চাদৰ নাইবা দুপট্টা ওয়্যাৰ কৰিবৰ কাৰণে। এনেকুৱা এখন দুপট্টা যদি মাৰ্কেটত ৰেডিমেড কিনিবলৈ যাওঁ তেনেহলে 2000 रुपीसৰ তলতটো পসিবলে নহয় পোৱাটো আৰু সেইকাৰণে মই DIY কৰি নিজে দুপট্টাখন বনাই ললো। যদি ভিডিঅ'টো ভাল পালে তেনেহলে লাইকটো কৰিবই, লগতে সাবস্ক্ৰাইবো কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব বহুতো এনেকুৱা ধৰণৰ ফেশ্বন আৰু বিউটি ৰিলেটেড ভিডিঅ' বিলাক চাবৰ কাৰণে। আৰু মোক কমেন্ট কৰি জনাব মোৰ DIY দুপট্টাখন কেনেকুৱা পালে।